स्वागत है आप सबका यार। নমস্কাৰ মই মনোজ কুমাৰ নাথ আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক, প্লিজ কমেণ্ট কৰক আৰু আগবঢ়াই নিয়ক। ধন্যবাদ। জয় অসম, জয় হিন্দ। তো প্ৰথম আমি যে কথা পাতিম থাম্বনেল দেখি আপোনালোকে গম পালে মই বিহু কাৰ ওপৰত কথা পাতিবলৈ ওলাইছোঁ। তো বিহুৰ কাৰ ওপৰত কথা পাতিবলৈ ওলাইছোঁ, কাৰ ওপৰত বিহু। আমি বিহু বুলিব গ'লে আমাৰ বিহু তিনিটা আমি সকলোৱে জানো, কিন্তু বিহুক লৈ খেলি মেলি কৰি দিছে নহয় নিউজ চেনেলবিলাকে। তো বিহুক বহাগ বিহুৰ সময়ত বনাই দিছে ৰঙালী বিহু। ৰঙালী বিহুটো বহাগ বিহু হয়, পিছে মই খেলি মেলি গাইছোঁ। তো ৰঙালী বিহুৰ সময়ত বনাইছে ভোগালী বিহু। তো ভিডিঅ'টো চাই লওক আৰু আপোনালোকে বুজি লওক। বহুতে চাগে ভিডিঅ'টো পালেই মই জানো, কাৰণ এইটো হিলাই দিয়া ভিডিঅ'। কাৰণ নিউজ চেনেলে ভুল কৰিলে আৰু অসমীয়াই নাপাব, কথা হ'ল এইটো। তো পালেই। তো কমেণ্টটো চাওক। নমস্কাৰ, লাইভ ভিডিঅ'টোলৈ স্বাগতম জনাইছো। ষ্টুডিঅ'ত মই মেদিনী। অতিকৈ চেনেহৰ মুগাৰে মহুৰা, তাতোকৈ চেনেহৰ মাকো, তাতোকৈ চেনেহৰ ৰঙালী বিহুটি নাপাতি কেনেকৈ থাকো। পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিত অসমীয়াই পালন কৰিছে প্ৰাণৰো প্ৰাণৰ হেঁপাহৰ বিহুটি। কৃষিজীৱী অসমীয়াই আজি পালন কৰিছে গৰু বিহু। নিউজ লাইভৰ সমূহ দৰ্শকক বিহুৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰি থাকো। পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিত অসমীয়াই পালন থাকো। চালে তো কমেণ্টত বেছি ক'বলৈ তেওঁ যোৱা নাই, কিন্তু এটা এটা শব্দ হ'লে ভুল হোৱাটো স্বাভাৱিক। কিন্তু অসমত ভুল হ'লেতো জানেই আৰু কি হৈ যায়। তো এইটো একদম আৰু ভাইৰেল হৈ গ'ল সৰু বস্তু। কিন্তু ভাল কথা এটা কেতিয়াও ভাইৰেল নহয়। তো ভাল কথাবোৰ ভাইৰেল কৰক, বেয়া কথাবোৰ ভাইৰেল কৰক, কিন্তু ভাইৰেল কৰাৰ আগতে ভাবি লওক কাহিনীটো কি। তো এবাৰ দুবাৰ মানুহৰ ভুল হয়, মানুহ মাত্ৰেই ভুল। তো ভুলবোৰ শুদ্ধ কৰিবলৈ চেষ্টা কৰক নিজেও। তো এনেকুৱা ধৰণৰ মেছেজবিলাক ভাইৰেল কৰি বেছি মানুহক জ্বলাই তোলাতকৈ এই বাংলাদেশী সমস্যাটোৰ ওপৰত কিছুমান কমেণ্ট দি বা অসমৰ যোনবিলাক ভৌগোলিক সমস্যাৰ ওপৰত কমেণ্ট দি তাৰ ওপৰত মানুহক জগাই তুলিবলৈ চেষ্টা কৰক। তো আজিৰ বাবে ধন্যবাদ। জয় অসম, জয় হিন্দ, বাই বাই। মই কেইদিনমানলৈ ভিডিঅ' নবনাওঁ, কাৰণ মোৰ এক্সাম আহি আছে। চ' ভিডিঅ'বোৰ চাই থাকক, পুৰণা ভিডিঅ'বোৰ লাইক কৰক, কমেণ্ট কৰক আৰু ছাবস্ক্ৰাইব কৰি যাওক। তেনেহ'লে আজিলৈ ধন্যবাদ। জয় অসম, জয় হিন্দ। মই ভিডিঅ'বোৰ কাৰণে চুটিকৈ বনাই দিছোঁ আৰু বহুত দিন মানুহটো দেখা নাই কাৰণে দেখুৱাই দিছোঁ। জয় অসম, জয় হিন্দ। বিহু বুলি শুভেচ্ছা থাকিল সকলোলৈকে। বিহু শেষ হৈ গ'লেই, পিছে বুলি শুভেচ্ছা থাকিল। 7 দিন কাৰণ আমাৰ বিহু, আমি 7 দিনে বিহু মানিমেই। জয় অসম, জয় হিন্দ। তো চলিয়ে খতম करते हैं। দীঘিলতিৰ পাত মাখিয়তিৰ চাত, হাতৰ খৰি কাট লাও বেঙেনালৈ গৰু গা ধুৱাবলৈ যাওঁ। দীঘলতিৰ পাত মাখিয়তিৰ চাত, হাতৰ খৰি কাট লাও বেঙেনালৈ গৰু গা ধুৱাবলৈ যাওঁ। আহিয়ে পাব লাগিব কিন্তু চুৰিয়াখনৈ, ককাইদেউৰ পাঞ্জাবী চোলাটো দিবি নুসোধাকৈ।